আচ্ছা, আজি তোমালোকৰ ঘৰত আমাৰ যি মানে পূজাভাগ কৰিবলৈ আহিছোঁ, সেই পূজাভাগ মই আগবঢ়াব ওলাইছোঁ এতিয়া। এই ঘৰখন শুদ্ধি কৰিবৰ কাৰণে মই পূজাভাগ কৰিব আগবঢ়াইছোঁ। আৰু মোৰ তোমালোকে সকলোৱে জানা, সেইকাৰণে তোমালোকে মাতি আনিছে, এই ঘৰৰ গৃহস্থই মাতি আনিছে যে মোৰ এটা ঐশ্বৰিক শক্তি মই অধিকাৰী, যাৰ কাৰণে মই যি যজ্ঞ কৰোঁ, এই হোম যজ্ঞ কৰোঁ, তাৰ কাৰণে মোক জুই শলা কাঠি নালাগে বা কোনো জুইৰ প্ৰয়োজন নহয়। মই যি হোম বা মই যজ্ঞ কৰোঁ, সেই যজ্ঞত খালি মোক ঘিউ লাগে। ঘিউটো তোমালোকে আনি দিছা, আৰু সেই ঘিউৰ লগতে পিয়'ৰ ঘিউ লগত মই জুই শলা কাঠি নোহোৱাকৈ বা অন্য জুই নোহোৱাকৈ মই হোম কৰি পেলাই পূজাভাগ কৰোঁ। বেছি পবিত্ৰ হয়, সেইকাৰণে আজি মোক ইমান দূৰৰ পৰা তোমালোকে মাতি আনিছা। আচ্ছা, যি নহওক, তোমালোকে এইটো ভিডিঅ' কৰিম বুলি ভাবিছা, মইনো কেনেকৈ কিবা বদমাচি কৰোঁ নে কিবা কৰোঁ তোমালোকে চাবৰ কাৰণে। ঠিক আছে, মই তোমালোকক সকলোকে, তোমালোক গৃহস্থকো দেখাইছোঁ। পূজাৰ বাকীখিনি বস্তু তোমালোকে যা যোগাৰ কৰা। মই হোমকণ জ্বলাই লওঁ। হোমকণ জ্বলাই লোৱাৰ পিছত তোমালোকে চাবা যে মোৰ কোনো জুই চুলি নোহোৱাকৈ মই হোমকণ কেনেকৈ জ্বলাওঁ। আৰু তোমালোকে ভাবিছা যে এতিয়া খৰি চৰিত কিবা বাবাজীয়ে কিবা এটা বুদ্ধি কৰিব পাৰে বুলি, সেইকাৰণে মই কাগজ একে লৈ লৈছোঁ তোমালোকক দেখুৱাবৰ কাৰণে, আজি নৱপ্ৰজন্মক দেখাবৰ কাৰণে যে তন্ত্ৰ মন্ত্ৰ বা ঐশ্বিক শক্তি কিছুমান থাকে, মানুহৰ তপস্যা কিছুমান থাকে, তাৰ কাৰণে চোৱা মই কাগজে লৈছোঁ। তোমালোকৰ সন্মুখতে একো নোহোৱাকৈ মই এই হোমৰ যজ্ঞত কাগজখিনি মই আপুনি জ্বলাই দিম। এয়া দেখিছা তোমালোকে, মই ইয়াত তোমালোকে দিয়া ইয়াত ঘিউ, আমাৰ পিয়'ৰ এয়া গৰুৰ গাখীৰেৰে প্ৰস্তুত কৰা ঘিউ লৈছোঁ, আৰু এয়া কাগজ লৈছোঁ, কাগজৰ টুকুৰা ধৰি লৈছোঁ, কাৰণ খৰি চৰিবিলাকত তোমালোকে বিশ্বাস কৰিব নোৱাৰা পাৰা। ইয়াৰ পিছত লাগিলে মই খৰিখিনি জ্বলাই দেখাই দিব। আৰু মোৰ হাতত একো নাই, সকলো মই আছে, গতিকে মই মন্ত্ৰপুত কৰিম। মোৰ শক্তি, মোৰ সাধনা, এইখিনিৰ কাৰণে এই যিটো আমাৰ ঘিউ আছে, সেই ঘিউখিনিয়ে মোৰ এই মন্ত্ৰপুতৰ যিটো পাত্ৰ আছে, সেই পাত্ৰটোত থকা কাগজখিনি আমাৰ যজ্ঞটো, হোমটো মানে জ্বলি উঠাত সহায় কৰিব। ওম স্বাহা, ওম স্বাহা, এয়া চাওক, মই কাগজে জ্বলাইছোঁ। ইয়াৰ পিছত আপোনালোকে আমৰ দালি বা কিবা দিলেও মই জ্বলাই দিব পাৰিম। খালি আজি নৱপ্ৰজন্মক দেখুৱাবৰ কাৰণে যে হোমৰ জুইখিনি, মই হোমৰ যিটো হোম জ্বলোৱা হয়, সেই জুইটো আমি জুই শলা কাঠি বা জুই নোহোৱাকৈ মই অকল পিয়'ৰ যিটো ঘিউ, গৰু ঘিউ, সেই গৰু ঘিউ ব্যৱহাৰ কৰি পেলাই ধুনীয়াকৈ মই জ্বলাব। চাওক, এতিয়া আপোনালোকে ইয়াত এনেকুৱাকৈ জুই মানে ওচৰতে আনিব কৈছোঁ, ওচৰলৈ আনক। অকল কাগজখিনি এনেকৈ ফটফটকৈ আৱাজো শুনিছে, চাওক চাওক, ইয়াত খৰি দিয়া নাই। কাগজৰ জুইখিনি কেতিয়াও এনেকৈ আৱাজ কৰি নজ্বলে, হয়? আৱাজ শুনিছে ৰেকৰ্ডিঙত, আপোনালোকে চাওক, নৱপ্ৰজন্মই চাওক। আৰু ইয়াৰ জুইখিনি বিশেষত্বটো চাওকচোন, যেন তলত কিবা খৰিহে দিয়া আছে বা কিবা দিয়া আছে। চাওক কেনেকৈ জ্বলি আছে, আপুনি চাওক, আপোনালোকে চাওক। কাগজটো জ্বলি এতিয়ালৈকে ছাই হৈ যাব লাগিছিলে, দেখিছে? আপোনাৰ চকুৰ সামনে কাগজ চাওক, এই ধোঁৱা এইটো দিছে, চাওক এই কেনেকৈ জ্বলি আছে, চাওক। এয়া দেখিছে আপোনালোকে, সুন্দৰকৈ এটা ফটফট আৱাজটো আহিছে চাগে কেমেৰা ৰেকৰ্ডিঙত। চাওক চাওক, দেখিছে কি ধুনীয়া নীলা জুই ওলাইছে, চাওক। এই বাবাৰ যি শক্তি, সেই শক্তি, এতিয়া কাগজখিনি ইমান সময় জ্বলি থাকিব নালাগে, এইখিনি জ্বলি পেলাই শেষ হৈ যাব। কিন্তু আপোনালোকে আমৰ দালি মই দিয়া নাই, একো দিয়া নাই, অকল কাগজ দিছোঁ। ঘিউখিনি দিয়া হৈছে, পিয়'ৰ ঘিউ দিয়া হৈছে, পিয়'ৰ ঘিউ আৰু কাগজ দিয়া হৈছে। আৰু পিয়'ৰ ঘিউ আৰু কাগজৰ আপোনাৰ লগতে মই জুই শলা কাঠি বা বিভিন্ন ধৰণৰ জুই ব্যৱহাৰ নোকৰাকৈ মই এইখিনি জ্বলাইছোঁ। এতিয়াও জ্বলি আছে লাহে লাহে, কিন্তু কাগজ জ্বলি হ'লে চেচ হৈ গ'লহেঁতেন। আচ্ছা, হ'ল, আপোনালোকে সকলোৱে দেখিলে। এতিয়া আমি পিছৰ পৰ্যায়লৈ যাওঁ।
মোৰ নমস্কাৰ। মোৰ নাম আপোনালোকে সকলোৱে গম পাইছে, ৰিপুঞ্জয় বৰদলৈ। আমি চাইণ্টিফিক টেম্পাৰমেণ্টৰ ছাইটৰ সহায়ত আমি এই বিজ্ঞানৰ যিবিলাক বিষয়, সেই বিষয়বিলাকক লৈ বিভিন্ন ভণ্ড বাবাজী, জ্যোতিষী মনীষীয়ে কিছুমান কাম কৰি আছে, যাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজে ইয়াত মানে তেওঁলোকে বুজি নাপায়। তেওঁলোকক বিশ্বাসত লৈ তেওঁলোকৰ বিশ্বাসত লৈ বহুত নিজৰ ধন টকা পইচা খৰচ কৰি পেলাই নিজৰ ঘৰখন শুভ কৰিবৰ কাৰণে, ল'ৰা ছোৱালী পঢ়া শুনা ভাল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আহিছে, যজ্ঞ কৰি আহিছে। গতিকে সেইবিলাকৰ ওপৰত আমি এটা মানে সজাগতা আনিবৰ কাৰণে কৰিছোঁ। এতিয়া যেনেকৈ জুইখিনি, এতিয়া এটা ডাঙৰ এটা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমাৰ এনেকুৱা কিছুমান যজ্ঞ কৰে ভণ্ড বাবাজীসকলে। কি কৰে যে জুই নিজে জ্বলাই দিব পাৰে কোনো ইন্ধন নোহোৱাকৈ। সেই বস্তুটোকে আজি ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ এই এক্টিংখিনি এইকাৰণে কৰা হ'ল যাতে বহুতখিনি মানুহে প্ৰথমতে যদি বিজ্ঞানৰ সূত্ৰটোৰ কথা কৈ দিয়া যায়, তেখেতসকলে বিশ্বাস নকৰে, গুৰুত্ব নিদিয়ে। সেইকাৰণে এইটো কোৱা হৈছে যে এই যিখিনি ঘিউ বুলি কোৱা হৈছে, এই ঘিউখিনি তেওঁলোকে ঘিউ নলয়। আমি এটা অধ্যয়নে গম পাইছোঁ, গৱেষণাই গম পাইছোঁ, তেওঁলোকে যিখিনি লয় সেইখিনি ঘিউ নহয়, সেইখিনি গ্লিচাৰিন। আপোনাৰ গ্লিচাৰিনৰ গ্লিচাৰিন বুলি কোৱা হয় যদি গ্লিচাৰিন, এইটো গ্লিচাৰিনৰ বটল কিনিবলৈ পোৱা যায়। এই গ্লিচাৰিনটো থাকে ইয়াত আৰু দেখিবলৈ সম্পূৰ্ণ ঘিউ নিচিনা, কোনো ইয়াত পাৰ্থক্য নাথাকে। সেই ঘিউ আৰু ইয়াত কাগজ বা আপুনি সৰু সৰু দালি চালি চব দিব পাৰে। আৰু তাৰ তলত থাকে পটেছিয়াম পাৰমাংগানেট, KMnO4। আমাৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালী 8-9 ল'ৰা ছোৱালীবিলাকো গম পায়, বা 9-10 কিতাপতে আছে। পটেছিয়াম পাৰমাংগানেট হৈছে KMnO4 তাৰ সংকেত। আৰু গ্লিচাৰিন ইয়াৰ কাগজখিনিৰ তলত বা আমাৰ আমদালিৰ তলত বা কিবা তলত আমি পটেছিয়াম পাৰমাংগানেটৰ টুকুৰাবিলাক ৰাখি থোৱা হয় তলত। কোনো আৰু সেইখিনি ক'লা হোৱাৰ কাৰণে কোনো নেদেখে, খৰি বা মানে খেৰৰ তলত থাকিলে কোনো নেদেখা অৱস্থা থাকে। চাওক ধোঁৱা এতিয়া ওলাই আছে। তাৰপিছত কাগজটো ইমান সময় কেতিয়াও জ্বলি নাথাকে। তাৰপিছত এতিয়া কি হ'ল, যেতিয়া এই ঘিউখিনি যিখিনি গ্লিচাৰিন আছে, সেই গ্লিচাৰিনখিনি যেতিয়া পটেছিয়াম পাৰমাংগানেটত ঢালি দিয়া হয়, তেনেকৈ তাপবৰ্জিৰ বিক্ৰিয়া হয়। আৰু তাপবৰ্জিৰ বিক্ৰিয়াৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰী 9ম আৰু 10ম ছাত্ৰ ছাত্ৰী জানে, পৰীক্ষাটো আহে। এই তাপবৰ্জিত অত্যন্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেই তাপখিনিয়ে কাগজখিনি বা শুকান খৰখৰীয়া হৈ থকা যিখিনি আমাৰ দালি আছে, সেই দালিখিনিক জ্বলাই দিয়ে। জ্বলাই দিয়াৰ লগে লগে কি হ'ল, এইটো প্ৰথমে ধোঁৱা ওলাই, ধোঁৱাৰ পিছত জুই জ্বলিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে কাগজ জ্বলি শেষ হৈ যোৱাৰ পিছতো সেই বিক্ৰিয়াটো হৈ থকাৰ কাৰণে জুইকুৰা জ্বলি আছিলে। ব্যাখ্যাটো এইটোৱেই যে, আৰু যিটো আমাৰ ধোঁৱা চাওক, এই ধোঁৱাটো হৈছিলে কি আমাৰ বেঙুনীয়া কালাৰৰ ধোঁৱা আছে। কেনেকুৱা কালাৰ? বেঙুনীয়া। এতিয়া কেমেৰাত ইমান ভালকৈ নাই, ইয়াত থকা মানুহখিনিয়ে ভালকৈ গম পায় যে বেঙুনীয়া কালাৰৰ ধোঁৱা হৈছে। সেই বেঙুনীয়া কালাৰৰ ধোঁৱাটো হৈছে পটেছিয়াম পাৰমাংগানেটৰ যিটো পটেছিয়ামৰ যিটো তাৰ সংকেত হৈছে K। সেই পটেছিয়ামৰ ধোঁৱা মানে হৈছে বেঙুনীয়া ৰঙৰ হয়। গতিকে বেঙুনীয়া ৰঙৰ ধোঁৱা এটা ওলাইছে, এটা বেলেগ এটা চেণ্ট এটা ওলাই, গোন্ধটো এইটো আমি ক'ব নোৱাৰোঁ, এইটো থকাখিনিয়ে গম পায়। গতিকে এটা অনুৰোধ ৰাখিছোঁ, এই যে বিজ্ঞান মানসিকতা আপোনালোকে গঢ়ক, আমাৰ ছাইটটোৰ সেইটোৱে উদ্দেশ্য। আপোনালোকে আমাৰ বিভিন্ন যেনেকৈ ভিডিঅ'বিলাক চাইছে, এই ভিডিঅ'টো চাওক, আনকো চাবলৈ দিয়ক, যাতে তেওঁলোকৰ বিভিন্ন সমাজত থকা অন্ধবিশ্বাসবিলাক দূৰ হওক। কাৰণ আমি জানো সকলোৰে হাতে হাতে এণ্ড্ৰইড মোবাইল আছে, গাঁৱৰ যিকোনো মানুহৰ হাতত। এইবিলাক চালে এই যে ভণ্ড বাবাজী চাবাজীবিলাকে তেওঁলোকক ঠগি থাকে, তেওঁলোকৰ ধন টকা পইচা তেওঁলোকৰ হেৰি কৰি আছে, এইবিলাক নাইকিয়া হওক। শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল বুটান মাৰিব নাপাহৰিব। আমি আৰু নতুন ধৰণৰ বিষয়বস্তু লৈ আহিছোঁ, তাৰ ব্যাখ্যা আমি বিজ্ঞানিক যুক্তিৰে দিম। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।